গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী মই ভাৰতীয় চৰকাৰে ইয়াত উপস্থিত সকলোলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম আৰু সেৱা জ্ঞাপন কৰিছোঁ। আৰু লিগেল এৱাৰনেছ কেম্প অৰ্থাৎ আইন সজাগতা শিবিৰ অনুষ্ঠিত কৰাৰ বাবে আমাৰ কৃষি বিদ্যা বিভাগৰ মুৰব্বী অধ্যাপকৰ লগতে সমূহ শিক্ষাগুৰুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যৰ বিষয়ে চমুকৈ আলোচনা কৰিব লৈছোঁ। মৌলিক অধিকাৰ অৰ্থাৎ ফাণ্ডামেণ্টেল ৰাইটছ আৰু মৌলিক কৰ্তব্য অৰ্থাৎ ফাণ্ডামেণ্টেল ডিউটিজ ভাৰতীয় সংবিধানৰ দুটা প্ৰধান আৰু অপৰিহাৰ্য অংশ। এই অংশ দুটাই নাগৰিকৰ প্ৰতি ৰাষ্ট্ৰৰ মৌলিক দায়িত্ব আৰু ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকৰ কৰ্তব্যসমূহ ব্যাখ্যা কৰে। মৌলিক অধিকাৰ হ'ল সকলো নাগৰিকৰ মানৱ অধিকাৰৰ মূল ভিত্তি। সংবিধানৰ ২য় খণ্ডত বৰ্ণিত এই অধিকাৰসমূহ জাতি, জন্মস্থান, ধৰ্ম, বৰ্ণ, বিশ্বাস আৰু লিংগ নিৰ্বিশেষে সকলোতে সমভাৱে প্ৰযোজ্য। এই অধিকাৰসমূহ আদালতত বিচাৰযোগ্য। আনহাতে মৌলিক কৰ্তব্যবোৰ হ'ল সকলো নাগৰিকৰ নৈতিক কৰ্তব্য বা দায়িত্ব। এইসমূহৰ উদ্দেশ্য হ'ল দেশৰ জনগণৰ মাজত দেশাত্মবোধ বা দেশ প্ৰেম বুজি জাগ্ৰত কৰা আৰু দেশৰ ঐক্য বা সংহতিৰ ৰক্ষা কৰা। ভাৰতীয় সংবিধানৰ ৪ৰ্থ ক খণ্ডত বৰ্ণিত এই কৰ্তব্যসমূহ হ'ল এনেধৰণৰ। প্ৰথমে সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা। দ্বিতীয়তে স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা মহানাগৰসমূহ পোষণ আৰু অনুসৰণ কৰা। তৃতীয়তে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা। চতুৰ্থতে দেশখন ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। তাৰপিছত আহিলে পঞ্চমটো আমাৰ মৌলিক কৰ্তব্য হ'ল ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম আৰু ভাষা ভাষী মানুহৰ মাজত ভাতৃত্ববোধৰ সৃষ্টি কৰা আৰু মহিলাসকলৰ প্ৰতি মৰ্যাদা হানিকৰ আচৰণ ত্যাগ কৰা। ষষ্ঠটো হ'ল ভাৰতৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু তাক সংৰক্ষণ কৰা। সপ্তমটো আমাৰ কৰিবলগীয়া কৰ্তব্য হ'ল বা মৌলিক কৰ্তব্য হ'ল বননি, হ্ৰদ, নদ, নদী, বন্য জন্তু আদিকে ধৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়া পৰৱশ হোৱা। অষ্টম মৌলিক কৰ্তব্য হ'ল বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা, মানৱতাবোধ ভাৱৰ সৃষ্টি কৰা আৰু অনুসন্ধিৎসু তথা সংস্কাৰ মনোভাৱৰ বিকাশ সাধন কৰা। নৱমটো মৌলিক কৰ্তব্য হ'ল ৰাজহুৱা সম্পত্তিক ৰক্ষা কৰা আৰু হিংসাৰ মনোভাৱ পৰিত্যাগ কৰা। তাৰপিছত আহিলে দশমটো আমাৰ কৰ্তব্য, সেইটো হ'ল ব্যক্তিগত বা সামূহিক সকলো কাম কাজৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ চেষ্টা কৰা আৰু ৰাষ্ট্ৰই যাতে প্ৰগতিৰ পথত আগুৱাই যাব পাৰে তাৰ ব্যৱস্থা কৰা। তাৰপিছত আহিলে শেষৰ আৰু 11তম যি অতিকৈ প্ৰয়োজনীয় কৰ্তব্য মৌলিক কৰ্তব্য, সেইটো হ'ল 6ৰ পৰা 14 বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰা। 2002 চনৰ 86তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত এই কৰ্তব্য পিতৃ মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য। এইখিনি মোৰ ক'বলগীয়া, এইখিনি কৈ মোৰ চমু বক্তব্য সামৰিছোঁ।